মাংসৰ তৰকাৰীৰ বাবে এয়া মাংসৰ তৰকাৰী দিবলৈ আলু বইল কৰিছোঁ। বইল কৰি লৈ পেলাই এয়া অকণমান তেলত ভাজি দিছোঁ। আলুখিনি উঠাই ল'লোঁ। এতিয়া আলুখিনি উঠাই লোৱা তেলতে মই তিনিটা লং, ডালচেনি 3টা, ডালচেনি অকণমান, লং, তাৰপিছতে ইলাচি 3টা দিলোঁ। সেইখিনি অকণমান ভাজা হ'লে ইয়াতে মাংসখিনি মই মেৰিনেট কৰি থৈ দিছিলোঁ 3 ঘণ্টামান। হালধি, নিমখ, তাৰপিছতে কাশ্মীৰী জলকীয়া পাউডাৰ সানি পেলাই 3 ঘণ্টামান মই থৈ দিছিলোঁ ফ্ৰিজত। এতিয়া এইখিনি মাংসৰ তৰকাৰী দিম। মাংসখন হোৱাই অলপ পানীটো শুহাৰ পিছত তেল বিৰিঙি উঠিলে মই আদা নহৰু পেষ্টটো দি দিম। এইফালে ভাতো উঠাই দিছোঁ। ভাতকেইটা হ'ল। এতিয়া মই ভাতৰ মাৰ কাঢ়োঁ। এতিয়া ইয়াত মই আদা আৰু নহৰু আৰু জলকীয়া একেলগে মিক্সিত পেষ্ট কৰি লৈছিলোঁ। এয়া মই দিম। আৰু ভাজি পেলাই পানী দি দিওঁ। ধুনীয়া গৰম পানী অকণমান ঢালি দিলোঁ। বইল আলু কেইপিচ এতিয়া দি দিলোঁ। ভাজি থৈছিলোঁ যে আলু কেইপিচ, সেই কেইপিচ দি দিলোঁ। এতিয়া মাংসৰ তৰকাৰীখন হৈ গ'ল যেন লাগিছে। হৈ গ'ল। অকণ জোল ৰাখিছোঁ, কাৰণ কিয় ল'ৰা দুটাই জোলকণেৰে ভাতকেইটা ধুনীয়াকৈ খাব। অকণমান নিমখ চিমখ কেনে হৈছে চাই লওঁ।
এতিয়া ইলিচ ভাজিম। তেল গৰম হৈছে, তেলতে কেতিয়াবা ইলিচ হাফ ফ্ৰাই কৰি খাবচোন, বিৰাট ভাল লাগে, একদম হাফ ফ্ৰাই। ইলিচৰ বাবে এইবাৰ হাফ ফ্ৰাই কৰি ইলিচখিনি উঠাই থৈ দিলোঁ। এতিয়া পিঁয়াজ ভাজিছোঁ। অকণমান ভজা হ'লে ইয়াতে সৰিয়হখিনি দি দিম। মাছখিনি অকণমান ভাজা হ'ল, এতিয়া ইয়াতে আদা নহৰু বটাখিনি দি দিলোঁ। সৰিয়হ বটাখিনি মই চেকি লৈছিলোঁ দেই। চেকি লৈ পেলাই মানে মিক্সিত পেষ্ট কৰি উঠি সেইখিনি মই চেকনি এখন দি চেকি লৈছিলোঁ, নহ'লে সিঠাবোৰ গ'লে কেতিয়াবা অসুখ কৰে পেটৰ। সৰিয়হখিনি তেল বিৰিঙি উঠাৰ পিছতে পানী ঢালি দিম। সৰিয়হকণ অকণ ভজা গ'লে খাই ভাল লাগে আচলতে। আলু বইল কৰি থৈছোঁ, আলু দি দিম। লাহে লাহে তেল বিৰিঙি উঠিব ধৰিছে। ইয়াতে মই বইল কৰি থোৱা আলু কেইপিচ দি দিলোঁ। কেৰাহীৰ তলত লাগিব ধৰিছে, গতিকে অকণমান পানী এতিয়া জোলখনৰ কাৰণে পানী দি দিলোঁ। এতিয়া সোৱাদ অনুযায়ী নিমখ, তাৰপিছত কেঁচা ইলিচখিনি দি দিলোঁ।
দিছোঁ জোলখন ঘুহি আহিলে, গতিকে এখনো আমাৰ হৈ গ'ল। সেয়া জুইটো বন্ধ কৰি থ'লোঁ, হৈ গ'ল। কামৰ ফাকে ফাকে নিজৰ ভালপোৱা কামবিলাকো মই কৰি যাওঁ। এইটো এটা কৰি আছোঁ, এখন ৱাল হেঙিং বনাম বুলি ভাবিছোঁ। এইখিনিৰ ভিতৰতে